এভৰিৱান গুড মৰ্ণিং মই ডেইজি আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6:30 বাজিছে। গা পা ধুই আহিলৈ দিনটোত কি কৰি আছোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ। আজি দেখাবলৈ যত্ন কৰিম ৰাতিপুৱা টাইমটো কেনেদৰে পাৰ কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱাই গা পা ধুই অহাৰ পিছত ব্ৰাছ কৰাৰ পিছত মোৰ এইটোৱে কাম থাকে আৰু প্ৰথম কামটো হৈছে পানী অলপমান গৰম কৰি লওঁ আৰু এইটো মগত এক মগকৈ লৈ লওঁ আৰু কিবাকিবি কাম কৰি থাকোঁ। মাজে মাজে পানীখিনি খাই থাকোঁ। আজি বেছি গৰম হৈ গ'ল, ঠাণ্ডা মিক্স কৰিবলৈ পাহৰি গ'লোঁ। তাৰপিছত আহি যাওঁ ৰুমলৈ, কাৰণ বিচনাখন জাপিবৰ কাৰণে, বিচনা তুলিবৰ কাৰণে। তো বিচনাখন তোলা ইতিমধ্যে হৈ গৈছে ৰেডি। আৰু এইখিনি কাম কৰাৰ পাছত মই ধৰোঁ ঝাৰুটো হাতত ধৰি ঘৰটো সাৰি লওঁ। বাকী চোতালখনো সাৰোঁ বাহনিৰে। সেইখিনি আপোনালোকক নেদেখালোঁ, অকলে ঘৰ সৰাটোৱে অকণমান দেখাই দিছোঁ, কাৰণ আমাৰ যোনটো ৰাস্তা হয়, মানে যোনটো পদূলিত ইমানেই বেছি পাত সৰি থাকে আৰু ডেইলি সাৰিব মই নোৱাৰোঁ, বহুত বেছি পাত হৈ যায়। এদিনে মই ৰাস্তাৰ মুখখন সাৰোঁগৈ, কাৰণ গছ গছনিৰ পৰা ভৰি আছে, পাতে পূৰা আৱৰি ধৰি থাকে, তলৰখন পূৰা পাত সৰি লেতেৰা হৈ থাকে। সেইকাৰণে এদিনে সাৰোঁ, ডেইলি মই নাসাৰোঁ। আৰু ঘৰ চৰ সৰাৰ পিছত আহি যাওঁ পাকঘৰলৈ। আৰু ডেইলি আমাৰ ৰুটিয়ে বেছিকৈ খোৱা হয়, ৰুটি আৰু কিবা বেলেগ চব্জিটো বদলি হৈ থাকে বাৰু। ডেইলি একেটাই নাথাকে, একেটা খাবলৈ মন নাযায়, সেইকাৰণে বেলেগ চব্জি। আজি কোমোৰা আৰু আলু ভাজিৰ লগতে ৰুটি খাম। তো এতিয়া ৰাতিপুৱা এইটো ৰুটি সনাটো মোৰে কাম, কাৰণ পাপাই মোৰ ৰুটি সানিলে কোমল হয় বুলি কয়। মোৰ ৰুটিটো খাই ভাল পায়, কিন্তু ৰুটি সনাটো মই শাহু মাৰ পৰাই শিকিছোঁ। আৰু একেবাৰে গোটেইখিনি ৰুটি মই এনেদৰে সানি কিনি বেলি কিনি গামলাত লৈ লওঁ, তেতিয়া পুৰিবলৈ সুবিধা হয়, সেইকাৰণে। আৰু এফালে কোমোৰা ভাজি বনি আছে আৰু মই ৰুটি বনাই আছোঁ। বেছি সময় নালাগে, হৈ গ'ল ইতিমধ্যে। আৰু তিনিওটা বহি গ'লোঁ ডাইনিঙত। হাজবেণ্ড নাথাকে যিহেতুকৈ মা পাপা আৰু মই তিনিটাই খোৱাত লাগি গৈছোঁ ৰাতিপুৱাই। হাজবেণ্ড কেতিয়াবাহে ঘৰত থাকে, ডেইলি ঘৰত নাথাকে। সেইকাৰণে বেছিভাগ আমি তিনিওটাই ৰাতিপুৱা সাঁজ দুপৰীয়া সাঁজ খাবলগীয়া হয়। ৰাতিহে কেতিয়াবা হাজবেণ্ড পায়হি আৰু ৰাতিপুৱাই সোনকালে গুচি যায়। তো আজিও তেওঁ ঘৰত নাই। আমি তিনিওটাই মৰ্ণিঙত খাবলগীয়া হৈছে ৰুটি। আৰু ইয়াৰ পাছত ৰুটি চুটি খোৱাৰ পাছত বাচনখিনি ধুই ল'লোঁ। তাৰপিছত আহিলোঁ ঘৰ মুচিবলৈ। ঘৰৰ এনেই মুখেহে মই অলপ মুচোঁ। বৃহস্পতিবাৰ দিনটোতে মই তলবোৰ ভালকৈ মুচোঁ, কিন্তু ডেইলি মই এনেই মুখৰখিনিহে যোনখিনি ওলাই থাকে সেইখিনি অকণমান এনেই মুচি দিওঁ, পূৰা ভিতৰলৈকে কৰি নুমুচোঁ। বৃহস্পতিবাৰ দিনটোতে মই ভালদৰে ঘৰ মুচোঁ, সেইকাৰণে ডেইলি এনেই মুখেহে মুচি দিওঁ, গোটেইখিনি ভালকৈ নুমুচোৱেই সেইকাৰণে। আৰু গোটেইকেইটা ৰুমেই মুচি দিওঁ অকণমান। এনেই নিয়মটো কৰা নিচিনা হয় আৰু ভাল লাগে। এই ৰাতিপুৱাই ঘৰটো অকণমান মোহাৰি দিলে, ঘৰ সৰা আৰু মোচা এই দুটা কাম ৰাতিপুৱাই কৰিবলৈ ভাল লাগে আৰু ৰাতিপুৱা কৰিব লাগে। এতিয়া ঘৰখন এনেই চাফা লাগে, সেইকাৰণে। তো মোৰ ঘৰ মোচা হৈ গৈছে। আৰু এতিয়া মই আজি ডালিম এটা লৈ লৈছোঁ। ডালিমটো কেইবাদিনো হ'ল কেঁচা নিচিনা হৈ আছিলে, মই ৰাখি থৈ দিছিলোঁ। এতিয়াহে অকণমান খাবলৈ ভাল হ'ল
আৰু লগতে এটা আপেল কাটি লৈ লৈছোঁ। ডালিমৰ গুটিখিনি উলিয়াই ল'লোঁ। এনেদৰে গোটেইখিনি গুটি উলিয়াই ল'লে খাবলৈ ভাল হয়। আৰু অকণমান ক'লা নিমখ দি লৈছোঁ, তেতিয়া খাবলৈ আৰু বেছি সোৱাদ হৈ যায়, সেইকাৰণে খাবলৈ ভাল লাগে। আপেলো কালি মায়ে আনিছিলে, খাবলৈ বেয়া লাগিব বুলি ভাবিছিলোঁ, কিন্তু ভালেই লাগিছে, সেইকাৰণে এটা কাটি লৈ ল'লোঁ। আৰু এইফালে লাষ্ট মুহূৰ্তত গাখীৰ মায়ে অলৰেডি গৰম কৰিলেই, মই বাকীবোৰ কাম কৰি থাকোঁতে। আৰু গাখীৰখিনি লগত মই অকণমান হৰলিক্স লৈ লৈছোঁ। সুন্দাকৈ খাব মন নগ'লে, সেইকাৰণে হৰলিক্স অকণমান মিক্স কৰি লৈ লৈছোঁ। আৰু লগত কিবা এটা হ'লে খাই ভাল লাগে, আৰু মিক্সাৰ বস্তুটো খাই মই বহুত ভাল পাওঁ। আপোনালোকে কোনে কোনে মিক্সাৰ খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। মিক্সাৰখিনি মই সদায় ডেইলি মোৰ ডাঙৰ পেকেট আনিলে বোলে বেছিদিন নাযায়, খাই ইমানেই ভাল পাওঁ। শেষ হোৱাৰ লগে লগে আকৌ এটা অনা হয়েই। আৰু বিস্কুট ইমান এটা বেছি ভাল নাপাওঁ, আজিকালি বিস্কুটবোৰ খাই ভাল নালাগে আগৰ নিচিনাকৈ, সেইকাৰণে মিক্সাৰটোকে হাজবেণ্ডে আনি দিয়ে শেষ হোৱাৰ লগে লগে। এতিয়া সকলোবোৰ কাম কৰা হৈ গ'ল। ৰাতিপুৱাৰ পৰা এইখিনি বেছিভাগ মোৰ সদায় কাম এনেকুৱাই থাকে, ইমানখিনি বেছি কাম নাথাকেই, সেইকাৰণে সোনকালে ফ্ৰী হৈ যাওঁ। কেতিয়াবা কাপোৰ চাপোৰ ধুবলগীয়া হ'লে ধুওঁ, কেতিয়াবা যদি থাকে, আজি নাই এনেদৰে কাপোৰ ধুবলগীয়া তো নুধুলোঁ। আৰু সদায় লেতেৰা হৈ নাথাকে ইমান, কেতিয়াবাহে এনেকুৱা হয় ধুবলগীয়া হয় বেছিভাগ কাপোৰ। আৰু ডেইলি যোনখিনি ইউজ কৰি থাকোঁ সেইখিনিতো ধুবলগীয়া হয়ে বাৰু, বেলেগ একো এনেকৈ নাথাকে। আৰু কিবাকিবি এইবোৰ সৰু সুৰা কাম যোনখিনি ৰাতিপুৱাৰ পৰা কৰি থাকিবলগীয়া হয়, কিছুমান কাম দেখুওৱা হোৱা নাই। কেতিয়াবা পূৰা মৰ্ণিং ৰুটিন মই বনাই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু এতিয়া বাজিছে 11:30, মই টোটেলি ফ্ৰী হৈ গ'লোঁ। আৰু অলপ সময় পাছতে 12:30 বজাতে পাপাহঁতক চাহ দিব লাগিব, পাপা চাহ খাব ইমানটো টাইমত। এতিয়া অলপ ফ্ৰী হৈ গ'লোঁ, আৰু এইটো টাইমত মই অকণমান শুই যাওঁ, টোপনি লাগে এইটো সময়তে, সেইকাৰণে অকণমান দেৰি শুই লওঁ, তাৰপিছতে উঠি চাহ তাহ বনাওঁগৈ। তো এতিয়া অকণমান দেৰি শুই লৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাৰণ আজি ৰাতিপুৱা কি কৰোঁ সেইখিনিয়ে আপোনালোকক এইটো ভিডিঅ'ত দেখালোঁ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আকৌ নিশ্চয় আনটো ভিডিঅ'ত লগ পাম। তো আজিলৈ আহিছোঁ, বাই বাই।